ভাৰতবৰ্ষৰ পৰা পাকিস্তান বিভাজিত নহ'লে কি হ'লহেঁতেন? পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি জনসংখ্যা থকা দেশ হৈছে চীন, যাৰ পৰিমাণ 140 কোটিৰো অধিক। যদি বৰ্তমান আমি চাব যাওঁ, ভাৰতবৰ্ষ, পাকিস্তান আৰু বাংলাদেশৰ বৰ্তমান মুঠ জনসংখ্যা প্ৰায় 176 কোটিৰো অধিক। ভাৰতবৰ্ষ বিভাজিত নহ'লে বৰ্তমান পৃথিৱীৰ আটাইতকৈ বেছি জনসংখ্যা থকা দেশ ভাৰতবৰ্ষ থাকিলেহেঁতেন। সামৰিক বাহিনীৰ ক্ষেত্ৰত যদি আমি চাব যাওঁ, তেন্তে বৰ্তমান চীন পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ সামৰিক বাহিনী থকা দেশ, য'ত প্ৰায় 21 লাখ সামৰিক বাহিনী আছে। বৰ্তমান সময়ত ভাৰতবৰ্ষ, পাকিস্তান আৰু বাংলাদেশৰ মুঠ সক্ৰিয় সামৰিক বাহিনীৰ সংখ্যা প্ৰায় 24 লাখৰো অধিক। এই ক্ষেত্ৰত যদি আমি চাব যাওঁ, তেন্তে ই পৃথিৱীৰ অধিক সামৰিক বাহিনী থকা দেশ হ'লহেঁতেন। বৰ্তমান ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ ইছ্যু হৈছে জম্মু এণ্ড কাশ্মীৰ ইছ্যু, যিটো ভাৰতবৰ্ষ বিভাজিত নহ'লে ই কেতিয়াও সংঘটিত নহ'লহেঁতেন। আৰ্টিকল 370 উঠোৱাৰ পিছত তাত প্ৰায় 9,000 কোটি টকা জম্মু এণ্ড কাশ্মীৰ ছিকিউৰিটিৰ বাবে খৰচ কৰিছে চৰকাৰে।